আরে ভাই জীবনটো নিজৰ অকাদত চলাৰ কাৰণে চেষ্টা কৰ কাৰণ ফেমিলিৰ আশাত থাকলি লাইফটো এনেও বৰবাদ হ'ব কাৰণ কি জানা আজিকালি কোনো দেউতাই কোনো মায়ে তোক 1 টাকা দি কেনে সহায় নকৰে যদিও সহায় কৰে সেইটো নাম নাই কাৰণ নিজে অকাদত চল না ভাই নিজে অকাদত চল আমাৰ নিচিনা চাবোৰ বৰ্তমান বয়স হৈ আছে মাত্ৰ 18 বছৰ হয় এই 18 বছৰ মই কিমান মেহনত কৰি আছো কেলা নিজৰ অকাদত চলি আছো বাল এটা হাফ পেণ্ট পৰ্যন্ত মই নিজে কিনি আছো আমাৰ নিচিনাকে ভাই কষ্ট কৰ মেহনত কৰ মেহনতৰ ফল সদায় মিঠা এটা কথাই ভাব এই দুনিয়াখনত তোৰ যেমানে বন্ধু নাথাকক কিয় তোৰ যেমানে ভাই গোষ্ঠী ভাগাৰ যিমানে নাথাকক কিয় বিপদৰ সময়ত কোনো চুট মাৰা নিয়ে তোৰ আগত নাহিব এইটো কথা একদম 100% গ্যাৰাণ্টি কেৱল মোৰ কথা নহয় তই তোৰ নিজৰ ভাইৰ ওচৰত যাই কিনে বুজ যে শুনুবাই যে কৈছে যে এনেকুৱা হয় নেকি দুনিয়াত তোৰ ডাইৰেক্ট ভাই ক'ব একদম 100% গ্যাৰাণ্টি শিওৰ আরে ভাই এটা কথা ভাব মানে নিজে ইনকাম কৰ নিজে খা তোমার খাইব এক্সট্রা যদি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ক যাতে সব মানুহে বুজি পায় আৰু এই মোৰ নিচিনা ল'ৰাবিলাক যে আছে না এই সিহঁতক মই এটা কথা কওঁ মানে ভাই কোনোবাই হয়তো মানে বেকাৰ চেকাৰ আছা এই দিনত ভাই বেকাৰ নাথাকবি এই দিনত যদি বেকাৰ থাকা তেতিয়াহ'লে ভৱিষ্যতত বহুত পস্তাবা লাগিব কাৰণ কি তোৰ আজি হয়তো মানে 30 চলি বুলি একো নাই তই মানে খাই বৈ এনজয় কৰি আছা বা তো ভাবি আছা আমার আর কিরে বাল খালি তুই ভাত খালি খাওয়া পারলে আর হয়ে গেল আর পেটটো খালি ভর্তি হল অতীতকালের কথা একবার চিন্তা কর ভবিষ্যৎকালের কথা একবার চিন্তা কর যে তোর ভবিষ্যৎ যেতিয়া 30 হব তেতিয়া কি হব এটা একবার চিন্তা কর ভাই একচুয়ালি মানে কি জানা না যে মানে হয়তো মানে ভাবি আছো মই মানে ভাবি আছো যে খালি মোৰ ভাল হলে নহব পাব্লিকৰ ভাল হব পাব্লিকে যদি শুনুৱাৰ ভিডিঅ' চাই কিনে যদি ভাল হৈ যায় তেতিয়াহ'লে বহুত ভাল আমাৰ অসমখন বহুত উন্নতি হ'ব আৰু কি জানা না গাইজ মানে এই অসমখনত মানে কোনটো বৰ্তমান চলি আছে অহংকাৰ চলি আছে বহুত বেছি অহংকাৰ চলি আছে বা কোনোবাৰ হয়তো মানে পইচা হৈছে মানে একদম মানে বহুত হোৱাৰ কাৰণে মানে সিহঁতৰ একদম মানে কি লেভেল কি অকাত আরে ভাই সেইটো তোৰ ভুল ধাৰণা একবাৰ চকু মুঞ্জি গেলে অন্ধকাৰ সেইটো বিল্ডিং 3 তলা বিল্ডিং 5 তলা বিল্ডিং থৈ যাব লাগিব এইটোৰ সম্পত্তি 20 বিঘা মাটি 30 বিঘা মাটি এগুলা সব থৈ যাব লাগিব একবাৰ ভৱিষ্যৎ কালৰ কথা ভাব তো গাইজ যদি হয়তো মানে মোৰ ভিডিঅ'টো কিবা ভুল চুল হৈ আছে তেতিয়াহ'লে এই সুনু ভাইটো নিজৰ ভাই হিচাপে মানি কিনে ক্ষমা কৰি দিব তো আৰু গাইজ মানে এটা কথা অনুৰোধ মোৰ আপোনালোকে ভিডিঅ'বিলাক চাই ঠিকে মোৰ তো মানে ভিডিঅ'বিলাক মানে লাইক চাই কিয় মানে আপোনালোকে মানে নকৰে লাইক কৰক শ্বেয়াৰ কৰক অল পাব্লিকে যাতে গম পায় যে অসমখনত চুনু ভাই আছে এনেকুৱা টাইপৰ কথা কয় আৰু এনেকুৱা ভিডিঅ' আপলোড কৰে সি মানে মোৰ গাইজ মানে ফেচবুক পেজ আছে আৰু চুনু ভাই বুলি আছে মানে পেজটো মানে ফ'ল' কৰি দিয়ক য'ত মানে যাই হয়তো নতুনকৈ আহিছে পেজটো ফ'ল' কৰি দি কেনে মোৰ লগতে থাকক আৰু গাইজ আৰু এটা কথা আপোনালোকে মোক চাপোৰ্ট লাগে গাইজ চাপোৰ্ট লাগে একদম অনুৰোধ গাইজ একদম অনুৰোধ So guys, সকলোকে I love you my family all family. Oh Janmoni, I love you, I love you, I love you. Oh Janmoni, I love you.